আজি মই বনাবলৈ লৈছোঁ সৰু মাছৰ টেঙা জোল। তাৰ বাবে মই সৰু সৰু বৰিয়লা পুঠি মাছ লৈ লৈছোঁ। এফালে জলকীয়া দুটা কাটি লৈছোঁ, বিলাহী দুটা আৰু মান ধনিয়া এপাত কাটি লৈছোঁ। এইকেইটা মই নিমখ হালধি দি আগতেই থৈ দিছিলোঁ। কেৰাহীখন পাতি দিছোঁ। এতিয়া কেৰাহীখন গৰম হৈছে আৰু ইয়াতে তেল দি দিম। মাছকেইটা আধা ফ্ৰাই কৰি ল'লোঁ। এতিয়া তেল দি দিম। ইয়াতে দি দিম কেইটামান পাঁচফোৰণ, ইয়াতে দি দিম কুটা বিলাহীখিনি, ইয়াতে দি দিম দুটা জলকীয়া, বইল আলু এফাল বইল কৰি লৈছিলোঁ, ইয়াতে দি দিছোঁ। ভাঙি দিলে হ'ব, যাতে মানে জোলটো অলপ গ্ৰেভি হয়। ইয়াতে দি দিম অলপ পানী, ইয়াত দিম হালধি, অকণমান নিমখ, ইয়াতে দি দিম অকণমান মান ধনিয়া, অকণমান জিৰা ধনিয়া গুড়ি, এতিয়া ইয়াতে দিম কুটা মান ধনিয়া, এতিয়া ইয়াতে মাছকেইটা দি দিম। ইয়াতে দিম অকণমান নেমুৰ ৰস, টেঙাটো বেছি হ'লে খাই ভাল লাগিব। সৰু মাছৰ টেঙা জোল ৰেডি হৈ গৈছে। স্পেচিয়েল চাহ ৰেডি। এয়া সৰু মাছৰ টেঙা জোল, এয়া আৰু আজি স্পেচিয়েল। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কিনাৰতে থকা বেল আইকনটো দবাই দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়।